JMG আসাম মোৰ JMG আসামত অকল মেজিকে নহয় মেজিকৰ বাহিৰে শৰ্ট ফিল্ম ছুটি ছবি সৰু সৰু সিনেমা দিয়া আছে মোটামুটি 108টা ভিডিঅ' মোৰ আছে আপোনালোকে JMG আসাম ইউটিউবত সাৰ্চ কৰিব JMG আসাম লিখি তেতিয়াহ'লে মোৰ গোটেই ভিডিঅ'বিলাক দেখিবলৈ পাব গোৱালপাৰীয়া গানৰ ভিডিঅ' বহুত আছে আৰু লগতে ছুটি সিনেমাও আছে গোৱালপাৰীয়া গানবিলাক খুব ভাল পাব আপোনালোকে শুনি গতিকে মোৰ অনুৰোধ থাকিল আপোনালোকে সকলোকে মই অনুৰোধ জনালো মোৰ এই চেনেলটো যেন সাবস্ক্ৰাইব কৰে আৰু মোৰ এই ভিডিঅ'বিলাক JMG আসাম লিখি ইউটিউবত চায় ধন্যবাদ থেংক ইউ মোৰ হাতত দুখন ৰুমাল আছে দেখিছে আছে আচ্ছা এখন ৰুমাল মই ইয়াতে ললো ইয়াতে ললো আৰু এখন ৰুমাল মই ইয়াতে লৈছো এতিয়া মই কি কৰিম এই যে ৰুমাল দুখন আছে ইয়াতে মই কি কৰিম গাঁঠি দিম এই ৰুমাল দুখনত মই এটা গাঁঠি দিম চাবা খুব জোরে গাছে দিন টানাচোন তুমিও টানা হৈছে নহয় দিছা এতিয়া এইটো খোলাতেতো অলপ টাইম লাগিব খোলাতে নিশ্চয় টাইম লাগিব যেহেতু আমি জোরে গাঠিটো জোরে দিছো টাইম লাগিব কিন্তু মই এটা মেজিক কৰি দিম এইটো আমি খোলাতে অলপ টাইম লাগি যাব কিন্তু এটা মজিক কৰি দিম চাব অন্ত্ৰ মন্ত্ৰ যন্ত্ৰ ৰুমালৰ গাঠি খোলান্ত্ৰ হৈছে নহয় আচ্ছা গাঠি দিছো মই টানাৰ লগে লগে কি হৈছে গাঠিটো খুলি গৈছে এতিয়া টিউটৰিয়েল ইয়াতে মই এখন ৰুমাল লৈছো ৰুমাল লৈ মই এনেকে দিছো চাব এনেকে দিছো তাৰপিছত এনেকে ৰুমালখন মই লৈছো লৈ এই যে বস্তুটো আছে এইটো লৈ মই এনেকে বান্ধিছো এইটো এনেকে বান্ধিছো ঠিক এনেকুৱা কৰি বান্ধিছো এই বান্ধটো এনেকুৱা দিছো এইটো ইয়াতে থাকি গৈছে ঠিক এনেকুৱা কৰি মই বান্ধটো দিছো যিমান জোৰে নাটানা কিয় টান কোনো কথা নাই এইটো মন্ত্ৰৰ কথা মন্ত্ৰ কৰিলে যিমান জোৰে এইটো নিদিয়া কিয় মই মন্ত্ৰ কৰাৰ লগে লগে 1 2 3 খুলি গৈছে না হৈছে জাষ্ট কমপ্লিট এতিয়া মই আৰু এবাৰ দেখাই দিছো এই ৰুমালৰ গাঠিটো কেনেকে খুলিল মই আৰু এবাৰ দেখা দিছো এইটো মই ললো এনেকে এইখন মই ৰুমালখন এনেকে লৈছো এই যে এইটো মোৰ আছে আঙুলিৰ এইটো এই বস্তুটা মই এনেকে ল'ম লৈ ঠিক এনেকুৱা কৰি মই বান্ধটো দিম বান্ধটো ঠিক এনেকুৱা কৰি দিম এই বস্তুটো ইয়াতে আছে এনেকে ইয়াতে যিমান জোৰে নাটানা কিয় টানা তুমিও টানা বাছ টানিছা টানিছা নহয় কিন্তু এইটো আমি এনেকে খোলাতে অলপ টাইম লাগিব এনেকে খুলিলে টাইম লাগিব নহয় কিন্তু এতিয়া মানে টাইম নালাগে একো সময় নালাগে এইটো খোলাতে কেৱল এটা মন্ত্ৰ আছে অন্ত্ৰ মন্ত্ৰ যন্ত্ৰ ৰুমালৰ গাঠি খোলান্ত্ৰ খুলি গৈছে নহয় এতিয়া কি কৰিব